आसामनि बराक बिलोआव एसामिस आरो बेंगली राव बाहायनाय थानायनि थाखाय दावराव-दावसि जाबाय थानाय समाव दाखालि आसामनि असमिया राव गेदेमा थुनलाइगिरि आरो आसाम साहित्य सभानि बारग' नगेन शइकियाआ मोनसे बाथ्रा बुंदों। बिथां बुंनाय बायदिब्ला दावरावखौ फोजोबनायनि थाखायब्ला आसामनिफ्राय बराक बिलोखौ आलदा रायजो खालामनायनिसो होनदों। অসমীয়া ভাষাৰ বিৰুদ্ধে যিটো বিদ্বেষপূৰ্ণ এটা বাতাবৰণ সৃষ্টি হৈছে সেইটো আমাক সকলোকে চিন্তিত কৰি তুলিছে আৰু আমাক বিভিন্ন প্ৰকাৰে মনৰ মাজতো নানা ধৰণৰ শংকাৰ উদ্ৰেক কৰিছে। অসম সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন সভাপতি হিতেশ ডেকাই এসময়ত কৈছিলে যে বৰাক কাছাৰ অসমৰ কাৰণে কেঞ্চাৰৰ দৰে। আৰু ডক্টৰ মহেন্দ্ৰ বৰাই কৈছিলে যে কাছাৰে অসমক সহায় কৰা নাই কোনোদিন, ৰাজহনো কিমান তেওঁলোকে দিব পাৰে, কিন্তু অসমে যথেষ্ট ভৰিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত মোৰ ভাৱ হৈছে যে বৰাকক এখন পৃথক ৰাজ্য কৰি দিয়া উচিত। বৰাক যদি পৃথক ৰাজ্য এখন হয় তেতিয়াহ'লে আমাৰ বাবে যিটো মূৰকামৰণি হৈছে সেই মূৰকামৰণি নাথাকিব। আমাৰ লগত এখন বন্ধুত্বপূৰ্ণভাৱে এখন ওচৰ চুবুৰীয়া ৰাজ্য হৈ থাকিব। তেওঁলোকে নিজৰ ভাষা সংস্কৃতি লৈ তাত থাকক আৰু যিখিনি অসমীয়া মানুহ আছে সেইখিনি সুৰক্ষা দিয়ক আৰু তেওঁলোক তাত শান্তিৰে থাকক। অসমৰ লগত তেওঁলোকৰ সম্পৰ্কটো তেনেভাৱে ভাল কৰি ৰাখক।